আজি একদম ভিডিঅ'টো হৈছে পুৰা ভাৰ্গৱৰ ফাৰ্মৰ পৰা, যিহেতু আমাৰ তিতাবৰৰে হয়, সেইকাৰণে তাৰ লগত অকণমান কথা পাতিবলৈ মন গ'ল। নমস্কাৰ সকলোলৈকে, পুনৰ মই হিমাদ্ৰী চেতিয়া আপোনালোকৰ মাজলৈ এটা ভিডিঅ' লৈ আহি গ'লোঁ। আৰু ভিডিঅ'টো আৰম্ভণিতে কৈ দিওঁ দেই, যদিহে কোনোবা নতুন ভিউৱাৰ্ছে মোৰ ভিডিঅ'টো ভুলবশতঃ চাই পাইছে, তেতিয়াহ'লে যদিহে বেয়া নাপায় ভিডিঅ'খিনি, যদিহে আপোনালোকৰ ভাল পোৱা ধৰণৰ ভিডিঅ' মই আপলোড কৰিছোঁ, তেতিয়াহ'লে প্লিজ বেয়া নাপালে কাষতে থকা ফ'ল' বাটনটো ক্লিক কৰি দিব দেই। আৰু যিসকলে ডেইলি মোৰ ভিডিঅ'বিলাক ভিউজ কৰি গৈ আছে বা ডেইলি মোৰ ভিডিঅ'বিলাকত ছাপোৰ্ট কৰি আছে, তেওঁলোকক বহুত বহুত ধন্যবাদ। বাৰু আজিৰ ভিডিঅ'টো অকণমান বেলেগ, মানে আজিৰ ভিডিঅ'টো এই শ্মশানখনৰ কাষেৰে যে আহিলোঁ দেখিলে নে, একেবাৰে শ্মশানখনৰ কাষতে থকা এটা ফাৰ্ম হাউচলৈ আহিছোঁ। আৰু এই ফাৰ্ম হাউচত যে সোমাইছোঁ, এটা কাহিনী আছে, সেই কাহিনীটো আপোনালোকৰ মাজলৈ ক'ম বুলি ভাবিলোঁ। ফাৰ্ম হাউচখনত সোমোৱাৰ পিছতে লাহে লাহে কুকুৰা, হাঁহ, ছাগলী, এইফালে ডাঙৰ ডাঙৰ ফিচাৰী, তাত মাছৰ খেতি কৰে, ইফালে গাৰ কাষতে আৰু এখন মানে গাহৰি ফাৰ্ম, মানে চব একেবাৰে সংলগ্ন কৰি পৰিকল্পনাটো কৰা হৈছিল আচলতে। আৰু এই যে মই মানে ভিডিঅ'টো আৰম্ভণিতে ক'লোঁ, এটা কাহিনী জড়িত হৈ আছে, আৰু সেই কাহিনীটো হৈছে এটা পঢ়ি বেয়া পোৱা ল'ৰাৰ কাহিনী। আৰু সেই ল'ৰাটো চাগে মোৰ ভিডিঅ' চোৱাসকলে বহুতে চিনি পাই যাব পাৰে দেই, কাৰণ এই ল'ৰাটো, পঢ়ি বেয়া পোৱা ল'ৰাটো হৈছে আমাৰ তিতাবৰ একেবাৰে ঘৰৰ ওচৰৰ ল'ৰা। আৰু তিতাবৰ বুলি ক'লে এনেও একেবাৰে নিজৰ নিজৰ লাগি যায়, তাতে যদি নিজৰ ঘৰৰ কাষৰে মানে একেবাৰে নিজৰ দৰে লগা মানে বন্ধু বা ভাইটি এটাই যদি এনেদৰে কাম কৰি সফলতাৰ দিশেৰে আগুৱাই গৈ থাকে, মনটো আচলতে খুব বেছি ভাল লাগে। সেয়েহে ইয়াৰ ফাৰ্মলৈ যিহেতু মোৰ গৈ থকা হয়, কিন্তু আজি ভাবিলোঁ মই ভিডিঅ' অলপ কৰি, যিহেতু ভেকচিনেশ্যনত গৈছিলোঁ, সেয়েহে ভিডিঅ' অলপ কৰি আপোনালোকৰ মাজলৈও তাক অকণমান লৈ আহোঁ বুলি। আৰু এইখন হৈছে ভাৰ্গৱৰ গাহৰি ফাৰ্মখন। তুমি বয়সবিলাক কৈ যোৱাচোন। ই হৈছে আমাৰ ভাৰ্গৱ দেই, তিতাবৰৰ ভাৰ্গৱ। ভাৰ্গৱ কি লিখা? ভাৰ্গৱ প্ৰতিম বৰা। ভাৰ্গৱ প্ৰতিম বৰা। তোমাৰ এজটো কিমান হৈছে এইটো প্ৰথম কোৱা? এজ এবাৰ 30 হ'ল। 30 হৈছে, মোৰ লগৰে। আৰু 30 সি মানে বহুত ছাকচেছ মানে এজন ব্যৱসায়ী হয়। ইয়াৰ বয়সটো কিমান? এইটো লাৰ্জ হোৱাইট ইয়ৰ্কশ্বায়াৰ, ইয়াৰ বয়স 1.5 বছৰ ক্ৰছ কৰি গৈছে। 1.5 বছৰীয়া ইয়ৰ্কশ্বায়াৰ। ইয়াৰ আপোনালোকে গ্ৰ'থটো চাওক। 200 কেজি ওপৰত আছে। ওপৰত আছে, অঁ। এজনী এইও 1.5 বছৰ, ইহঁতি সমানে বয়সত। এইফালে এবাৰ কি হ'ল, পোৱালি কমকৈ দিলে। ইয়াৰ আগৰবাৰ কিন্তু 12টা-13টা দিছিলে, এইবাৰহে কমাই দিলে। তাৰপৰা এইজনীও একেই বয়সত, ইহঁতে চবৰে বয়স প্ৰায় একেই। তোমাৰ ব্ৰীড কি একেই আছে নেকি? এটাই ব্ৰীড আছে নি চব? মোৰ অকল লাৰ্জ হোৱাইট ইয়ৰ্কশ্বায়াৰটোৱে আছে। সিহঁতক মই বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ পৰা অনা কিছুমানক। আৰু তুমি কেতিয়াৰ পৰা এইটো গাহৰি ব্যৱসায়টো আৰম্ভ কৰিছা? আপোনাৰ কৰ'না যেতিয়া শেষ হৈ গ'ল, তাৰপিছত এৰাউণ্ড গাহৰি 2023 ভৰাইছোঁ। 2023 আৰু মানে এটা কথা কোৱাচোন, এনেই কথাহে পাতিছোঁ আৰু দেই। তুমি মানে গাহৰি ব্যৱসায়টো কৰিম বুলি তুমি কেলৈ ভাবিলা কোৱাচোন? মানে সৰুৰ পৰাই মোৰ চখ এটা আছিলে, আৰু মানে এই বস্তুটো আজিলৈকে যিমান দিন চলাইছোঁ লাভ আছে, নথকা নহয়। এনে কেইবছৰ হৈছে এতিয়া? এতিয়া 2 বছৰ পাৰ হৈ গৈছে তোমাৰ গাহৰি ব্যৱসায়। তুমি মানে এনেই আৰু সুধিছোঁ, এতিয়া আনুমানিকটো কোৱা, আনুমানিক লামচাম তোমাৰ এনেই ইয়েৰলি কিমান বেনিফিট পাইছা? এজনী ফিমেলে আপোনাৰ গোটেই ইয়েৰটোত 2বাৰমানকৈ বেছিয়ে দিয়ে প্ৰায়। আপুনি 1 বছৰ 3 মাহ ধৰক, 3বাৰ পোৱালি দিব, এবাৰত 10টা এভাৰেজ দি আছে। তো সেয়া দানা চানা খুৱাই মেলি এজনী ফিমেলে আপোনাক বছৰেকত 90,000 to 80,000 মান দিব এজনী ফিমেলে। আৰু তুমি কেইজনীৰ পৰা আৰম্ভ কৰিছিলা? মোৰ 5জনী আছিলে। আৰু তোমাৰ? মানে ফিমেলবিলাক বহাই আছোঁ, মানে পিগলেটবিলাক চব বিকি দিওঁতো। বুজিছোঁ বুজিছোঁ। এতিয়া তোমাৰ তুমি গাহৰিৰ লগতে তোমাৰ ফাৰ্মখনত আৰু ঢেৰ কিবা কিবি দেখিছোঁ, হাঁহ দেখিছোঁ। হাঁহ আছে, ৰাজহাঁহ আছে, তাৰপৰা আপোনাৰ মুৰ্গী আছে। অৰিজিনেল তিতাবৰ। আৰু তুমি? আমি ইয়াত যোৰহাটৰ গায়নগাঁৱত আছে ঘৰ, আৰু মই ইয়াত থাকোঁ। তুমি ব্যৱসায় ক'ত কৰিছা? আপোনাৰ ৰান্ধনীজান। ৰান্ধনীজানত তুমি ফাৰ্ম আৰম্ভ কৰি দিলা ন? আৰু একেবাৰে তোমাৰ ফাৰ্মৰ চবতকৈ ডাঙৰ কথা হৈছে একেবাৰে কাষতে, মানে গা কাষতে শ্মশান এখন লাগি আছে। ভয় লাগিছিলে নাই আৰম্ভণি? নাই নাই, সেইবোৰ ভয় নাই। দেখিছেনে? গতিকে সাহসে লক্ষী দেই, খুব লাগিছে, খালি মাতি মাতি হৈ গেলি যায়। এইটো পৃথিৱীৰ 2 নম্বৰ চবতছে হিংসুক কুকুৰৰ জাত হয়। ই ধৰিলে মানুহ মৰা খাটাং। এনেই মাত বোল নাই। তোমাৰ ওচৰত কি কুকুৰ আছে কৈ দিয়া আকৌ, কুকুৰৰ ব্ৰীডকেইটা। মোৰ ওচৰত ৰটফিলাৰ আছে বিশেষকৈ, আৰু লেব্ৰাডৰ এটা আছে। আৰু লোকেলো দেখিছোঁচোন। লোকেল কেইটাও আছে। এই লোকেলকেইটা মানে পাতাই দিয়া।
আৰু এই তোমাৰ ৰথ হুইলাৰ মানে ট্ৰেইনিং মানে কেতিয়াবা ফটো চটো দেখি থাকোঁ হেৰি পুখুৰীত গা চা ধোৱা কেনেকৈ ট্ৰেইনিং দিয়া সেইবোৰ ইহঁতে নিজে পাৰে সাঁতুৰিবলৈ আমি সাঁতুৰিলে তাহাঁতিও নামি যায় মানে সাঁতুৰিবৰ কাৰণে আৰু মানে সিহঁতক মানে তুমি কেতিয়াবা এৰি থৈ গ'লে মানে সিহঁতি পূৰা তোমাৰ কেম্পাছটো হেৰি দি থাকে সুৰক্ষা দি থাকে হয়নে এতিয়া ইহঁতৰ কাৰণে এইবিলাক জেগাত এতিয়া ইয়াত কোনো নোসোমায় সেইটো যিমান এতিয়া ঘৰৰ পৰা দূৰত আছা তথাপিতো মানে কোনো মানে নিৰ্ভয় থাকা আৰু ইয়াত ইয়াত কি আছে ৰাজহাঁহ ওলাই গ'ল নেকি আৰু বাহিৰতো আছে ৰাজহাঁহ মই ভবাই নাই ৰ তুমি মাছৰ খেতিটো মাছ কেনেকৈ মেলা মাজে সময় মেলা আৰু মাছৰ পৰা চাগে প্ৰফিট আছে ন জালৰ নিচিনা মানে কিমান দূৰ যায় মাছটো লাগিছে বুলি কেনেকৈ গম পায় এই পোনাটো হেৰি কৰে ন আচ্ছা ভাৰ্গৱ এটা কথা কোৱাচোন তোমাৰ দেউতা ক'ত কৰে মোৰ দেউতা LICত কৰে LICত কৰে আৰু মানে তোমাৰ ফেমিলিত কোন কোন আছে মা ভাইটি আৰু দেউতা মই তুমিতো ভাবিব পাৰিলাহেঁতেন ন দেউতাৰ নিচিনাকৈ বা বেলেগ মানে ল'ৰা ছোৱালীৰ নিচিনাকৈ পঢ়ি শুনি কেলৈ মানে ভাবিলা এনেকুৱা একদম ধুনীয়া ঠাই অকণত তুমি একেবাৰে ঠাই পঢ়ি ভাল নোপোৱা ল'ৰা এইটো কিন্তু পঢ়ি ভাল নোপোৱা ল'ৰাটোৱে পঢ়ি ভাল পোৱা আমাৰ মানে ল'ৰা ছোৱালীবিলাকতকৈ বহুত ধুনীয়া এটা জীৱন একদম পালন কৰি আছেহি দেই ধুনীয়া আৰু তোমাক এই ব্যৱসায়টো কৰিবলৈ ঘৰৰ পৰা ছাপোৰ্ট কৰিছিলে নে সঁচা কথা কোৱা আৰম্ভণি পৰা ঘৰৰ পৰা কৰে বাৰু দেই মানে যেতিয়া তুমি কৈছা যে মই এনেকুৱা এনেকুৱা কাম কৰিম গাহৰি পুহিম হাঁহ পুহিম কুকুৰা পুহিম মাছৰ খেতি কৰিম তেতিয়া কি কৈছিলে প্ৰথমতে তেতিয়াতো ইউটিউবৰ জামানা আছিল নহয় দেউতাই এবাৰ ইউটিউবত চালে তাৰপৰা চাই পেলাই কৈছে নাই ভালেই বোলে তাৰপিছত কৰিব দিলে কৈছে আৰু মানে সাহস দিলে আচলতে ঘৰৰ পৰা সাহসো মানে এনেকুৱাকৈ দিছে এবাৰ যেতিয়া মোৰ বেমাৰ হৈছিলে ইয়াত তেতিয়া ভগৱানে কোৱাত মানে ভগৱানে নহয় আমাৰ গাহৰি এটা মৰি গৈছিল মানে তেতিয়া মোক দেউতাই কৈছিলে মানে হেৰি একো নহয় মৰিবল দে আকৌ কিনি দিম নহয় খালি ভালকে কৰি যা বুলিয়ে কৈছিলে সেইটোৱে ঘৰৰ পৰা ছাপোৰ্ট কৰিছিল নিজৰ মানুহখিনি আচলতে ছাপোৰ্টটো লাগিব নে সেইটো ছাপোৰ্ট কৰিলে মানে বেয়া নালাগে পাছলৈ কেতিয়াবা কিবা হ'ল নাই মানে আমাৰ বহুতৰে ভয় থাকে ন আমি ব্যৱসায় এটা কৰিম লছ হ'লে ঘৰৰ মানুহে কি ক'ব সেই ভয়টো আচলতে বহুত ডাঙৰ কথা আৰুতো ব্যৱসায় কৰিলে এদিন নহয় এদিনতো মানুহৰ লছ হ'বই এইটো গেমৰ নিচিনাহে আৰু হাৰা জিকা থাকিবই বাকী ভাল লাগিলে তোমাৰ ফাৰ্মখনলৈ মই আহি থাকোঁ কিন্তু ভিডিঅ' কৰা নহয় আকৌ আহিম আজি ভিডিঅ'টো কৰিলোঁ আৰু সকলোকে দেখাবলৈ চেষ্টা কৰিলোঁ ভাৰ্গৱে এটা কথা কৈছিলে দেই যে সি যেতিয়া এনেকৈ গাহৰিৰ ফাৰ্ম বা কিবা মানে পশুধনৰ ওপৰত কাম কৰিম বুলি ভাবিছিলে তেতিয়া তাৰ বন্ধুসকলে বহুত কেইজন বন্ধুৱে হাঁহিছিলে বোলে বেংগলোৰত চাকৰি কৰিব গৈছিলে কোনোবা বাহিৰত চাকৰি কৰিব গৈছিলে যে এইবিলাকৰ মাজত থাকি পিনে লেতেৰা চেতেৰা কাম কৰি থাকি পিনে কিন্তু তেওঁলোকে বোলে এতিয়া তাৰ দৰে ফাৰ্ম খুলিবলৈ ইচ্ছুক হয় আচলতে সেয়াই যোনে যি ভাল পায় মানে যি ভাল পায় সেই কামটোত যদি আগুৱাই যাবলৈ পায় জীৱনটোত আৰু তাতকৈনো বেছি বেলেগ ধৰণেৰে আৰু সুখ কি লাগে পৃথিৱীত আৰু আচলতে কি জানেনে মানুহৰ মাজত থকাতকৈ ইহঁতবিলাকৰ মাজত থাকিলে আৰু মানুহৰ হুলস্থুলতকৈ আচলতে জীৱ জন্তুৰ হুলস্থুলবিলাক মই শান্তিময় বুলি ভাবোঁ আৰু এয়াই আছিলে আমাৰ ভাৰ্গৱ প্ৰতিম বৰাৰ ফাৰ্মখন মোৰ ভাল লাগিলে সেইকাৰণে মই আপোনালোকৰ মাজলৈও ভিডিঅ'টো আগবঢ়াই দিলোঁ আৰু এনেদৰে আমি আচলতে এয়াই আৰু অসমীয়াগিৰি অসমত থাকি অসমীয়াগিৰি এনেদৰেহে কৰিব পাৰি বেলেগলৈ গৈ নিজৰ মানে প্ৰতিভা প্ৰকাশ কৰাতকৈ নিজৰ ঠাইতে থাকি নিজৰ প্ৰতিভা প্ৰকাশ কৰিবলৈ আচলতে আমি চেষ্টা কৰিব লাগে আচলতে আমাৰ মাজত যদি এটা কৰ্মোদ্যমী মন থাকে আমাৰ জীৱনৰ প্ৰতি যদি এটা হেঁপাহ থাকে কিবা এটা কৰিম বুলি যদি আমি মনত মানে স্থিতি কৰি লওঁ তেতিয়া আচলতে যিকোনো এটা কামতেই মাত্ৰ মানে আজি কৰিম কালি কৰিম বুলি ভাবি নাথাকি জাষ্ট মানে কৰি পেলাব লাগে যিমানখিনি সুবিধা হয় আৰু এনেকুৱা নহয় যে প্ৰত্যেকে ডাঙৰ ফাৰ্মেই কৰিব লাগে মানে যিখিনি সুবিধা যাৰ যিসকলৰ যেনেকুৱা ধৰণৰ সুবিধা অৰ্থে আচলতে ব্যৱসায় আৰম্ভ কৰি দিব লাগে যে প্ৰত্যেকে চাকৰি পাম এইটো আশাত ৰখি থাকি নিজৰ বয়স আৰু সময় অপচয় কৰি থকাটো একেবাৰে ভুল
বহুত বেছি কথা কৈ আৰু আপোনালোকক আমনি দি নাথাকোঁ যদিহে ভিডিঅ'খিনি ভাল পায় আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা কৰিলোঁ দেই বাই বাই সকলো ভালে থাকিব